অঞ্জন এটা কাম কৰি দিব লাগিছিল কি কাম আমাৰ ঘৰত যাই দেউতাক কৈ কিনে 500 টকা এটা লৈ আহিব ৰবিনে দিব দিছে তই কেনে যা টিপি যত্নকে থৈ দিছোঁ তাত ধৰি মই ঘৰত যাই নাই আজি 3 দিন মানে হ'ল লগ এটাৰ ঘৰত আছোঁ দে তোক আৰু মই এখানি সহায় নকৰিম দে সহায় নকৰিম বুলি কৈ পেলাই টিপুৰ নিচিনা নহবি আৰু 500 টকাটো নিজৰ পকেটত নভৰাবি সোনকালে আহিবি দে আৰু সোনকালে আজা আমি ইয়াতে আছোঁ লাগে বহুত গৰম না কিবা কচোন মোবাইল চাৰ্জো নাই ঘৰত যাবি ঘৰত যাই কিনে মোবাইল চিটাৰ যাম কিন্তু এটা চৰ্ত আছে মোৰ মই ক'ত চাকৰি পাব লাগিব তেতিয়াহে যাম এটা কথা কচোন তই কিবা কচোন তই কোনে বস্তু নোকাই আছো আবি যাচ্ছি ঘৰে খাবি যা আৰু টানি দে জানো এটা অ খুৰা ঘৰত আছে বহি আছো ৰবা কিবা কথা আছিল অ খুৰা ৰবিনে 500 টকা এটা দিবৰ কথা কৈছে এই সি বোলে ঘৰত কিবা আপুনি বোলে কিবা কৈছে সেইকাৰণে ঘৰতে সি অহা নাই আৰু বোলে কিবা এটা কাম আছিল এই 500 টকা এটা খুজিছে মোক ক'ব কৈছে আপুনি আৰু সি মোকো বহি কৰে এইটো লোক তাক দিবা আৰু সোনকালে আহিব ক'বা ঠিক আছে দিয়ক খুৰা কম এই চুলিটোৰ লগতো কি যে হ'ব চলা বাইপাকো কয় কৰে হেই আমরা তো মুরগিতে বান্ধি কি কৰি আছে হয় হয় এফালে কি কৰিছ আছে বিলা কি কৰিছ হা ঐ Sangat mana mana, saya boleh mengikuti jadi. আরে গাঁৱৰ মানুহ হাতি ক'ব নাই এত গাঁৱৰ মানুহ শালা শুধু মুনি ওর কথা তো লগাবি মুখ কিছু করবি মোর মুখ পিট মারবি কয় বলা দি কয় তাহলে তো বল কত মোক যাবা দিয়ে মোক এৰি দিয়ে ও ভাই ও ফুল খাই ফুল নাই কত তো আরো তোর চট্ট কানি ওরা হে মোক ওরা কথা অলপ বুঝ না তো কালি তাহলে কি বাজি সুরত বসা আজি হ্যাঁ তোর বাচ্চা যা দি তো তখন তো ঘৰত আজি কি কৰিছিলি মুৰ্গী চুৰ কৰি আছিলি মই হাতেলৈ ধৰাত পৰা দেখি এক জীৱৰ পাল গান মই এনেই কৰা না হয় নেকি কি মানে যত ড্ৰাইভাৰ মোবাইল যত কৰিছে হা সুদুমনি এই ফোন দিছো গণেশ মোৰ ঘৰত চাৰ্জ নাই কি কৰা কি কৰা কি কৰা আজি বেছে ল'ব ৰ ভুল নাই ও ভাই ভয় হেল্ল' ইতেশ হিতেশ এই যত মন লিয়া হিতেশ পাৰি কি মানে নহয় কি গুপ্তি দিছো আজি মোৰ ঘৰত যত লগাইছিলি একবাৰ দছিয়া পটকে মাতিলি নকৰবি কিন্তু ৰবিনে কল লবি হ্যাঁ কত যা এই গোটেই মাহত যিমান যত লগাইছি চব টকা মাতি লৈ আ যাবা নহও তো দাদা জলদি কাম আছে দে ৰ আহিছে মোৰ পানী কি কৰা গিলা মোক বান্ধলা
ঐ কি কৰা ঐ অ ৰাহুল দাদা অ মোক এৰি দি দাদা এৰি দিব দাদা চুৰ কৰাতে দাদা ক'ত গৈছিল ঐ ক'ত ক'ত কি মমি নে কি তই হা হিচাপ ও গণেশ কেনেকৈ ধৰিলে খুচি আজি ঐ মুৰ্গী চুৰ কৰি আছিল হাতলৈ এটা ঝাৰত পছিল মাৰে বহুত উৎপাত হৈছিল তই আমাৰ লগত যি কৰিলি কৰিলি সিদিনা যে দাদাজনৰ বাইকখন যে চুৰ কৰিছিল বাইকখন কি বাইক কাৰ বাইক সিদিনা অচিনাকি মানুহ তাৰ ই বাইক এখন চুৰ কৰি লৈ গৈছিল বিৰাট হাৰা শাস্তি খাই আছো ইয়াক বিচাৰি বিচাৰি বাইকৰ বাইকখন ক'ত মই বাইকখন বিকছো ইয়াক আজি চেটেপা ক'ত থৈ কি আছে গাঁৱৰ নামত কলংক এনে মানুহকেইটা ৰাখি কাম নাই ইয়াৰ পইচা জোৰত তই দাড়িকেইডালো কাটিলি ভাবিছিলো তোৰ দাড়িকেইডালৰ ভিজা বনাই খাম তোৰ কাৰণে আজি মোৰ 3 দিনে হ'ল ঘৰত যাব পৰা নাই দেউতাৰ ভয়ত অ ভাই চৰি দে চৰি ক'ব আহিছ তই চৰি ক'ব আহিছ তই আজি মই সদায় কানিক মাৰিব পাৰোঁ নহ'লে নহয় তই যি চবৰে ঘৰে ঘৰে লুটি ফুৰা য'ত লগে ফুৰা অৰ কথা ত'ত লগে ফুৰা তই কি খাই জন্ম হৈছিলি অ কি হয় কি যায় হাৰে কিনে মাৰবি পানী পানী লাগব তো বাইকখন যে বিকলি পইচাটো কৰ ঘৰত আছে এই কৰবি না এইবিলাক কাম আজিৰ ভাই নকৰো হা নকৰো সঁচাকে ক নকৰো আৰু যদি কৰা কৰা কথা পাইছে কিন্তু এইবাৰ আৰু এটা কথা ক তই যে এইগিলা কাম কৰি থকা তোৰ বদনামটো বাদ দি গাঁওখনৰ বদনাম হয় না নাই গাঁওখনৰ বদনাম হয় হয় মাৰ্কেটে পৰি কেনে লাগছি না নকৰো চা ভাই এনে কাম নকৰবি আৰু নকৰো আৰু আপোনালোক কৈছো এনেকুৱা ভুল যাতে কোনো নকৰে ঐ বিংকু আহলা গতিকে আমাৰ জতুৰা আজিৰ পৰা শেষ আপোনালোকে কেনেকুৱা পালে নাজানো যিটো যতটা চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ নতুন ফিল্ম এখন শ্বৰ্ট ফিল্ম আহি আছে শ্বৰ্ট ফিল্ম অন্ধকূপ গতিকে চেষ্টা কৰিম ভাল হয় না বেয়া হয় সেইটো আমাৰ ফালৰ পৰা কমেণ্টৰ ওপৰত মানে আমি গম পাম গতিকে আমাৰ আজিৰে পৰা জতুৰাৰ খণ্ড শেষ 5টা খণ্ড শেষ হৈছে আৰু ভৱিষ্যতে আমি জতুৰা আকৌ আনিবৰ কাৰণে চেষ্টা কৰি থাকিম নতুন নতুন কাহিনী 6 পাৰ্টটো আনিম কিন্তু অলপ দেৰি হ'ব আৰু কালিৰ পৰা কামত ষ্টাৰ্ট কৰি লাগি যাম কাহিনী লেখা হৈছে মোৰ কাহিনী আমাৰ এখেতে লিখিছে আৰু বাকীখিনি আৰু গম পাব ভিডিঅ'ৰ তলত লিখি দিম নহয় কোনে কি কৰিছে বেলেগ একো হ'ব নাই ভিডিঅ'টো চাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আগবাঢ়ি যাব পাৰোঁ সেই কথা ধন্যবাদ আৰু আমাৰ মেইন পাৰ্ট মানে জতুৰা আচল কাম আৰু জতুৰা নহয় দেই বিৰাট ভাল শান্ত শিষ্ট চলি বহুত মাৰ খালা দেখছি না কলা কৰি দিছে ইয়াতে মাৰি মাৰি আৰু গণেশ মানে অদ্ভুত টাইপৰ ৰোল দিয়া গৈছে যিটো ৰোল ধুনীয়াকৈ কৰিছে আৰু মুখে চুখে পিঠটো চিলপিছে কেনেকুৱা লাগিছে আৰু পিঠটো সেই চিহৰৰ পিঠ নহয় দিয়ক বাকী ভাল লাগিল না কৰি ভাল লাগিল না নাই ভিডিঅ' লাগিল ভাল লাগিল আৰু দেউতা মানে ডাবল ৰোল দেউতা আৰু দেউতা প্লাছ পাঁচজন কেনেকুৱা কি কম এটা দেউতা খুঁজছো মানে আমাৰ টিমটোৰ বয়সস্থ মানুহ হয় না নহয় গাইজ আটাইতকৈ সৰু ইয়ে কিন্তু ডাঙৰ ৰোলটো ইয়াৰে গতিকে ভাল লাগিল না কৰি বহুত ভাল লাগিল কৰি আৰু সকলোৱে চাব জতুৰা আৰু এইবাৰ আমি শ্বৰ্ট ফিল্ম এখন বনাম অন্ধকূপ আৰু ৰবিন আমাৰ সৰু ল'ৰা নমস্কাৰ মোৰ বেলেগ ক'ব লগা একো নাই আপোনালোকে ভিডিঅ'বোৰ চাব আৰু আপোনালোকৰ আশীৰ্বাদে আমাৰ সাহস বঢ়িয়া গতিকে গাইজ আজিৰ কাৰণে আৰু বাই বাই আহি আছে অন্ধকূপ আহি আছে কি আহি আছে কৈছিলে এইখিনি হেনো বহুত হাউণ্টেড জেগা হয় আবে গেলা এইবিলাক ভূত একো নাই আৰে ইয়াত ভাই ভূত আছে পলা মই তহঁতক বাৰম্বাৰ কৈছো ইয়াত নাহিবলৈ আৰে ভাই কিবাটো কৰিব লাগিব আৰে ভাই এতিয়া কৰিবি কি তই